নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আৰু ভালে আছিলে নহয় জানো? মোৰো ভাল। আজি কি ক'ত যাম ওলাইছিলোঁ চাব দেই। এয়া মই ৰেডি হৈ গ'লোঁ আৰু ৰাতিপুৱা বাজে আপোনাৰ 7টা, মানে 7:30। তো মই ইমান ৰাতিপুৱা ক'ত যাওঁ, আৰু এয়া ধ্ৰুৱকো লগ পালোঁ, সি আমাৰ লগতে কৰিছিলে, আৰু মেমহঁতেও আহি পালে ফাইনেলি। আজি আমি গৈ আছিলোঁ পিকনিক, মানে আমাৰ মিনি পিকনিক। দেখিছে আমাৰ গাড়ী চবেই আহিছে দেই, গাৰ্গীবা, নিকুবা, মামনিবা, সংগীতাবা, স্মিতা, তাৰপিছত আৰু চবকে চাগে আপোনালোকে দেখিয়ে থাকে মোৰ ভিডিঅ'ত, মই দেখাওঁ বাৰু মাজে সময়ে, চবকে নহ'লেও। আৰু এজনী আছে, তাই বাৰু উঠিব, দেখা পাব আপোনালোকে। আৰু এয়া আমি আহি আছোঁ, মানে ক'লৈকে আহি আছোঁ আপোনালোকক দেখাম। চাগে বহুতেই জানিবও পাৰে, কিছুমানে নাজানিবও পাৰে। আমি গৈ আছিলোঁ খামৰেংগালৈ, আৰু যোনে যোৱা নাই তেওঁলোকেও যাব পাৰে, আৰু ভাবিছে যোনে যাম বুলি তেওঁলোকেও যাব পাৰে, আৰু যদি আমাৰ ভিডিঅ'ৰ জৰিয়তে চাব বিচাৰে চাব পাৰিব। দেন আমি ভাবিলোঁ কমলা টেঙা লওঁ, মানে যিহেতু কমলা টেঙা আমি লোৱা নাছিলোঁ, বাকী চব বজাৰ হৈ গৈছিলে। আৰু এয়া আমি চাওকচোন, গাৰ্গীবা, নিকুবা, তাৰপিছত মামনিবা, চবৰে মানে একদম এনেকুৱা ঠাণ্ডা লাগিছে। আৰু আমাৰ এই অস্মিতাক দেখিছে, একদম বেলেগ ডান্স কৰি গৈ আছে। আৰু ৰেহেনাক চাবা, আৰু ৰেহেনাক জোকাই অলপ ভালো লাগে দিয়কচোন, তাই অলপমান হেৰি দেখাইছে, খং টাইপ, কিন্তু মৰম লাগে তাইক দেই জোকালে। দেন তাৰপিছত আমি এয়া গৈ আছোঁ, আহি পালোঁ ফাইনেলি। আমি হেৰাইছিলোঁ গম পায়নে, এইটো আৰু ইমানখিনি দেখাব নোৱাৰোঁ বাৰু, বেয়া হেৰাইছিলোঁ আমি। গুগল মেপ চাই অহাৰ পিছতো আমি হেৰাইছোঁ দেই, আপোনালোকে আমাক লাজ নিদিব। দেন তাৰপিছত আহিলোঁ আমি, ফাৰ্ষ্টতে আমি আমাৰ কামখিনি কৰিলোঁ, ৰাস্তা আমি জেগা বিচাৰি ল'লোঁ, আমি ক'ত বহিম কি। তাৰপিছত এয়া আপোনাৰ খামৰেংগা, আৰু খামৰেংগাত মানে মই বেছি বেলেগ কি দেখিলোঁ জানেনে, গোটেই বগৰী গছ। আৰু সেইটো মোৰ মিনি গেছটো দেখিছেনে? আপোনালোকে কোনে কোনে কি বুলি কয় মোক ক'ব দেই, জনাব। তাৰপিছত অস্মিতাই লগালগ পানী বহাই দিলে, মানে লাল চাহৰ কাৰণে, আৰু গাৰ্গীবা, নিকুবা চবে তেওঁলোকে মানে ব্ৰেড খোৱাত বিজি হৈ গ'ল, মেমহঁতে চবে। দেন আমাকো মাতিলে, আৰু এয়া ময়ো বাৰু গ'লোঁ বহিবলৈ খাবলৈ, এয়া ব্ৰেড, তাৰপিছত কণী কমলা। দেন আমি চবে এনেকৈ খালোঁ। তাৰপিছত ফাইনেলি আমাৰ আহিল কেকটো, আৰু কেকটো মোৰ ছিষ্টাৰে বনাইছিলে। আৰু আপোনালোকে চাবচোন কেকটো কেনেকুৱা লাগিছে, মোক কমেণ্টত জনাব। যদি কোনোবাই ভাবিছে ল'ম বুলি, তো ল'ব পাৰিব তাইৰ কেক, আৰু খাবলৈ বহুত টেষ্টি হয়। এইটো নহয়, অনেষ্টলি কৈছোঁ, আপোনালোকে চাব। দেন আপোনালোকে চাব পাৰে, আৰু তাইৰ ফেচবুক মানে ইনষ্টাগ্ৰাম পেজো আছে, মই আপোনালোকক বাৰু লিংক দি দিম, আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত চাই ল'ব পাৰিব। কাটিং কৰিলোঁ, মানে বহুত মজা লাগিছে। চবেই কেক কাটিং কৰাৰ পিছত এয়া চবেই ভিডিঅ' কৰি আছে, দেখিছেনে? কেকটো ইমান কিউট লাগিছে, কি ক'ম আৰু আপোনালোকক, আৰু খাবলৈও টেষ্টি লাগিছে। দেন আমি চবে কেক কাটিলোঁ, এয়া কেক কটাৰ পিছত আমি চবে কেক খালোঁ। দেন কেক খোৱাৰ পিছত আমি লাগি গ'লোঁ পকৰি ভাজাত, মানে মেম লাগি গ'ল পকৰি ভাজাত, আমি নহয়। আৰু মেমে ইমান ধুনীয়াকৈ বহি লৈছে, মিনি গেছটোত পকৰি ভাজিলে। তেনেকৈ মেমে 30টামান পকৰি ভাজি ল'লে তাতে, আৰু পকৰিটো খাবলৈও বৰ টেষ্টি হৈছিলে। তাৰপিছত আমি পকৰি ভাজিলোঁ, ভাজাৰ পিছত আমি পকৰিখিনি খালোঁ একেবাৰে। খাই কেনে আমি অলপ ভাবিলোঁ যে অলপ ফুৰি আহোঁ, কাৰণ আমি যোনটো মানে পিকনিক প্লেচত আহিছিলোঁ তাতকৈ আৰু ভাল সিফালেও আছিলে মানে জেগা, কিন্তু আমি অলপ লেট হ'ল আহোঁতে, তো আমাৰ জেগাটো মানে বেলেগ হৈ গ'ল। দেন তাৰপিছত এয়া আমি চবেই আহিলোঁ, অস্মিতাই বেয়া দৌৰি আছে, আৰু দীপু আৰু মই একদম আগতীয়াকৈ গৈ আছোঁ, আবুল আমি যাওঁ এনেকুৱা, মানে একদম আগতীয়াকৈ গৈ আছোঁ। দেন তাৰপিছত আজি মোৰ ব্লগটো মানে ভাবিছিলে দীপুৱে ষ্টাৰ্ট কৰিব, তো এয়া শুনকচোন কি কয়। वेलकम टू माय न्यू ब्लॉग। आज का ब्लॉग बहुत ही मज़ेदार होने वाला है, बाकी आप लोग देखिए। আৰু দেখিলেনে দীপুৱে একদম কি ধুনীয়াকৈ ব্লগটো ষ্টাৰ্ট কৰিলে। দেন আহিল আমাৰ গাৰ্গীবাৰ পালা, গাৰ্গীবাই ফিছ ফ্ৰাই কৰিব এতিয়া, আৰু অলৰেডি ফ্ৰাই কৰিলেই, তেওঁ বহালে। আৰু মেমেও কি ধুনীয়াকৈ চাওক, মানে গাখীৰৰ মিঠাই বনাই আনিছিলে, আৰু আমি চবে খালোঁ সেই মিঠাই, বৰ টেষ্টি লাগিছে খাই কেনে। দেন তাৰপিছত ৰেহেনাই আৰু মই আহিলোঁ আমাৰ নতুন এটা মানে পোৱালীক লগ কৰিও আহিলোঁ তাক। তাৰপিছত আহি আমি অলপ গান চান বজালোঁ, মানে গান আমি বজোৱা নাই বাৰু, গান আমাৰ আগৰ পিকনিকৰ যোনজন মানে পাৰ্টি আহিছিলে তেওঁলোকে বজাইছে, আৰু আমি সেনেকৈয়ে মানে গানত নাচি আছোঁ। আৰু এয়া সংগীতাবা, অস্মিতা, তাৰপিছত ৰেহেনা ধুনীয়াকৈ বিহু ডান্স কৰিছে, কিন্তু সিহঁতে মডাৰ্ণ বিহু ডান্স কৰিছে দেই, মানে গানটো বিহু নাছিলে, গানটো মানে বেলেগ আছিলে, তো তেওঁলোকে ধুনীয়াকৈ এনেকৈ নাচিছে।
আৰু বহুত ভাল লাগিছে এনেকৈ চবে মানে এনজয় কৰিছে সেইটো বেছি ভাল লাগিছে আৰু গাৰ্গী বা এইফালে মাছ ভাজি ভাজি ডান্স কৰিছে দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু এইফালে ৰেহেনাও আহিছে ৰেহেনাই বেয়া আৰু নাচ দিছে আৰু আপোনালোকক চাই একদম ভাল পাইছে ন আপোনালোকে আৰু যোনে যোনে ভাল পাইছে বা কোনোবাই নতুনকৈ যদি মোৰ ভিডিঅ' চাই আছে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইমান ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অলপমান হাঁহি ফূৰ্তি আপোনালোকে চাই কেনে ভাল পাব আৰু গাৰ্গীবাহঁতে ইমান ধুনীয়াকৈ ডান্স কৰিছে এয়া নিকুবা আৰু বেলেগ আৰু দেখিছেনে নিকুবা বেয়া আৰু হাত দুটা বহি তেওঁ চালাড কাটি আছে হাত দুটা বহি সংগীতা পাও বেয়া নাচিছে আৰু এইফালে ৰঞ্জনা ৰেহেনা বেলেগ আৰু গাৰ্গীবাৰ বডিগাৰ্ডৰ নিচিনা সকলোৱে এনজয় কৰিলোঁ আৰু বহুত বছৰে ক'ব গ'লে আমি ইমান বছৰ পিছত আমি চবে একেলগে এনেকৈ আৰু আমাৰ কামৰ ব্যস্ততাত থাকিও আমি এনেকৈ কৰি থাকোঁ আৰু ডিউটি যোৱাৰ পিছততো আমি এনেকৈ টাইমো নাপাওঁ কোনোৱে দেন তাৰপিছত আমি খাব বহিলোঁ এয়া আমি চবে ক'ব গ'লে ঘৰৰ পৰাই বনাই লৈ গৈছিলোঁ মানে মই বনোৱাই লৈ যোৱা নাই মই কেক আৰু মোৰ মিনি গেছ বটল আমি সেনেকৈয়ে লৈছিলোঁ বাকী চবে মানে নিজৰ কাম আমি মানে দায়িত্ব লৈছিলোঁ দেন মেমহঁতে এনেকৈ পোলাও দেন মাংস এনেকৈ বনাই আনিছিলে মানে চবেই নিজৰ ডিউটি এনেকৈ কৰি লৈছে দেন আমি খাব বহিলোঁ খোৱা শেষ হৈ গ'ল খোৱা শেষ হোৱাৰ পিছতো আমাৰ ডান্স শেষ হোৱা নাই দেই দেন খাই উঠিও আমি অলপমান ডান্স কৰিলোঁ আমি চবে এনেকৈ মিলি কেনে আৰু আমাৰ বাৰু সোনকালেই হৈ গ'ল আমি অলপ ফুৰিও আহিলোঁ সেনেকৈ ডান্সো কৰিলোঁ তাৰপিছত আমি সকলোৱে মানে ওলাই মানে যাম বুলি ভাবিলোঁ কাৰণ যিহেতু জামো হ'ব পাৰে তো আমি এনেকৈ ডান্স কৰি কেনে আমি ভাবিলোঁ আৰু আমাৰ ওচৰৰ যোনটো পাৰ্টি আছিল তেওঁলোকেতো কৈছিলে এয়া লাষ্ট আৰু আপোনালোকে ইমান সোনকালে কিয় যায় তো তাৰপিছত আমি আৰু ভাবিলোঁ অলপমান মানে এনজয় কৰোঁ কাৰণ যিহেতু আকৌ কেতিয়া আহিম কি আহিম এনেকৈ মানে নাভাবিলোঁ আৰু তো সেইকাৰণে ভাবিলোঁ অলপ এনজয় কৰোঁ দেন এয়া চবে এনেকৈ ডান্স কৰি আছে মই কেমেৰা এনেকৈ ধৰি আছোঁ কিমান ভাল লাগিছে হয়নে দীপক দেখিছেনে নাই প্লেট লৈ নাচি আছে তাই একদম প্লেট লৈ তাই একদম ভিডিঅ'টো চাই কেনে হাঁহি পাগল হ'ব এতিয়া বাৰু তাই মোৰ ভিডিঅ'টো যেতিয়া চাব তেতিয়া গম পাব তাৰপিছত মামনি বাক মাতি আছোঁ মামনি বা নাহে কিবা কৰি তেওঁৰ কাৰণে তেওঁৰ লগত এটা ভিডিঅ' আমি কৰিছোঁ বাৰু সেয়া আপোনালোকক আমি পিছত মই ইউটিউবত দিম আৰু এয়াই আছিলে ছানডে'ৰ আপোনাৰ ব্লগ আৰু ব্লগটো অলপ ডাঙৰ হৈছে বাৰু এনেতো মই মিনি ব্লগকে দিওঁ কাৰণ যিহেতু টাইম নাপাওঁ আৰু কি ক'ম আৰু আপোনালোকক চাব ভিডিঅ'টো চাই কেনেকুৱা পায় কি জনাব আৰু লাষ্টৰলৈকেও আছে চাই থাকিব কাৰণ আমাৰ ডান্সটোৱে মেইন হয়নে নহয় ডান্সটোৱে মেইন আকৌ তাৰপিছত আমি ওলাই আহি এয়া ডাঙৰ এটা মানে আৰু তাতে পিকনিক প্লেচবোৰ আছে ভাল যিহেতু আমি বেলেগ জেগাত যোৱা নাই সেনেকৈ তো আমি এনেকৈয়ে ৰাস্তাতে নামি আমি চালোঁ আৰু এয়া দলংখন এই দলংখনতো আমি চবে ভাবিছিলোঁ যাম বুলি আৰু এইবোৰ সৰু ফুলবিলাক দলঙৰ মাজত ইমান ভাল লাগিছে ইমান প্ৰীতি লাগিছে দেন এই দলংটোত উঠিও আমি কেইটামান ভিডিঅ' কৰিলোঁ তাৰপিছত ফটো উঠিলোঁ আৰু এনেও ছোৱালী মানুহৰ ফটোই মেইন আপোনালোকে জানেই তো কি ক'ম আৰু মই তো আমি তাতে আকৌ দীপুৰ হাজবেণ্ডকো লগ পালোঁ মানে আমাৰ ভিনদেউক দেন আকৌ আমি আহি গ'লোঁ যিহেতু জাম হ'ব পাৰে তো আমি চবেই আহিলোঁ জাম মানে সোনকালে আৰু গাড়ীটো আমি দেখিছেনে আমাৰ ডান্সটো মানে মেইনেই আৰু গাড়ীটো আমি ডান্স আমি নকৰাকৈ মানে অহা নাই যাওঁতেও আমি ডান্স কৰি গৈছোঁ আহোঁতেও আৰু গাৰ্গীবাৰ এটা সপোন আছিলে আমি হাৱাই ডান্স কৰিম বুলি তো সেইটো নহ'ল বাৰু আমাৰ এইটো একো নাই আমি নেক্সট আকৌ মানে এনেকৈ যাম তো আৰু আপোনালোকক আকৌ মানে ভাল ব্লগ আহিব আপোনালোকৰ ওচৰলৈ তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ ভিডিঅ'টি কেনেকুৱা লাগিছে সেইটো জনাব নাপাহৰিব আৰু মোৰ ফালৰ পৰা চবকে হেপী ইণ্ডিপেণ্ডেন্স ডে যাতে আপোনালোকে চবে ভালে থাকক কুশলে থাকক আৰু এইখিনিয়ে আৰু তো আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই